क्या पढ़ा होइसे এটা বৰাৰ এনেকুৱা বৰাৰ এনেকুৱা আজি 2000 হেৰিতে গ'ল মোটামুটি 2 বছৰ হ'ল 2 বছৰ আগতে দেখিছিলে স্কুল গৈছিলে এতিয়া আৰু মানে ব্ৰেইন অপাৰেশ্যন হ'ল ব্ৰেইনৰ মানে পানী হৈছিলে গুৱাহাটী জিএমচিএইচত মানে অপাৰেশ্যন কৰা হ'ল দুদিন অপাৰেশ্যন কৰি 3 দিন পিছতে আৰু নটা চবৰে নেদেখা এতিয়া মানে মই ৰাজ্যৰ ওচৰত মানে আন্তৰ্জাতিক অনুৰোধ জনাইছোঁ যে ল'ৰাটো উন্নত চিকিৎসাৰ বাবে যেন অলপমান সাহায্যৰ হাত আগবঢ়ায় এই মই আশা ৰাখিছোঁ আৰু ল'ৰাৰ নামটো কৈ দিব নেকি ল'ৰাৰ নাম আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপাদান কাৰ্যালয় ডক্টৰ ভূপেন হাজৰিকাৰ যি মৃত্যু বাৰ্ষিকী দিনা আমি উদযাপন কৰাৰ সময়তে আমাৰ বাবে এটা দুৰ্ভাগ্য বিষয় যে এই বোকাজান অঞ্চলৰে কণমানি ভাৰ্গৱ সিংহাৰ যি চিকিৎসাৰ ভুল বশত ফলত তেখেতে যি 2টা চকু হেৰুৱাবলগীয়া হৈছে তেখেতৰ মাতৃয়ে আহি পেলাই আমাৰ আগত কথাখিনি কৈছেহি আমি অত্যন্ত চিন্তিত আৰু দুখ অনুভৱ কৰিছোঁ যে এই কম বয়সতে শিশুটি ভাৰ্গৱ সিংহাৰ যি চকু নেদেখা হৈ থাকিলে চিকিৎসাৰ ভুলৰ বশত এতিয়া আমি বোকাজানবাসী ৰাইজক কাৰ্বিআংলংবাসী ৰাইজক আৰু অসমবাসী ৰাইজলৈ সংবাদ মাধ্যমৰ জৰিয়তে আমি এটা অনুৰোধ বা জনাব বিচাৰিছোঁ যে এই শিশুটি সন্মানী শিশুটিক চকুৰে পুনৰ দেখিবৰ বাবে দৃষ্টিশক্তি যি হেৰুৱাই পেলাইছে এই দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিবৰ বাবে ৰাইজৰ পৰা মাক দেউতাকে বিশেষকৈ মাকে ৰাইজৰ কিঞ্চিত আৰ্থিক সহযোগিতাটো বিচাৰিছে আৰু আমি যুৱ ছাত্ৰ পৰিষদো আৰ্থিক সহযোগিতাটো আগবঢ়াম বুলি পূৰ্বতো কৈছোঁ আজিও কৈছোঁ যেনেদৰে মানুহে মানুহৰ বাবে ডক্টৰ ভূপেন হাজৰিকাদেৱে গাই গৈছে ঠিক তেনেদৰে আজি আমি এই ভূপেন হাজৰিকাৰ আজি মৃত্যু দিৱসতে আমি সংকল্প লওঁ যে শিশুটি বাহিৰলৈ অসমৰ বাহিৰলৈ নি পেলাই উন্নত চিকিৎসা কৰাই পেলাই শিশুটিক পুনৰ দৃষ্টিশক্তি ঘূৰাই নিবলৈ আমি সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ আৰু ৰাইজে এই ক্ষেত্ৰত কিঞ্চিত পৰিমাণো আৰ্থিক অনুদান দিবৰ বাবে তেখেতলোকৰ একাউণ্ট নম্বৰ আৰু যি গুগল জিপে তেওঁলোকে দিব তাত তেওঁলোকৰ কিঞ্চিত অলপ সহায় দিবলৈ আমি কাৰ্বিআংলংবাসী ৰাইজক বোকাজানবাসী ৰাইজক আৰু অসমবাসী ৰাইজক আজি এই পবিত্ৰ ডক্টৰ ভূপেন হাজৰিকাৰ দেৱৰ মৃত্যু দিৱস দিনাখনে ৰাইজলৈ আমি এটা অনুৰোধ আৰু আবেদন